বগলীৰ এটা বৃহৎ জাক আৰু দুধনৈৰ এটা পৰিয়াল। বগলী জাকৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছে পৰিয়ালটোৰ। প্ৰতি বছৰে চ'ত মাহত বগলী জাকৰ অপেক্ষাত ৰৈ থাকে পৰিয়ালটোৱে। কিন্তু চোৰাং চিকাৰীৰ দপদপনি আৰু বন বিভাগৰ উদাসীনতাই চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী পৰিয়ালটোক। যান্ত্ৰিক জীৱনৰ বিপৰীতে ক্ষণিকতে মন প্ৰাণ ভৰাই দিব পৰা প্ৰকৃতিৰ এক মনোৰম দৃশ্য। বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা। দেশী বিদেশী নানা প্ৰজাতিৰ বগলীৰে ভৰি পৰিছে দুধনৈৰ দৰক। আৰু এই বগলীজানৰ সৈতে এতিয়া এক এৰাব নোৱাৰা সম্পৰ্ক দুধনৈৰ দৰক গাঁৱৰ বাসিন্দা শিক্ষক অৰবিন্দ হাজোৱাৰীৰ পৰিয়াল। বিগত ২২ বছৰ ধৰি পৰিয়ালটোৰ বাৰীত আশ্ৰয় লৈ আহিছে ৪টা প্ৰজাতিৰ বগলীয়ে। ১৯৯৫ চনত প্ৰথম জাক বগলীয়ে আশ্ৰয় লৈছিল অঞ্চলটোত। তেতিয়াৰে পৰা বিৰামহীনভাৱে অঞ্চলটো শুৱনি কৰি আহিছে জাক জাক বগলীয়ে। দুষ্প্ৰাপ্য জাক জাক বগলীক চোৰাং চিকাৰীৰ কবলৰ পৰা সুৰক্ষা দি আহিছে পৰিয়ালটোৰ লগতে দৰকবাসীয়ে। কোনটো মাহত মানে এইটো চৈত মাহৰ যেতিয়া নতুনকৈ বৰষুণ আহে, ধাৰাসাৰে বৰষুণ বতাহ আহে নহয়, তেতিয়া হয়। কিমান প্ৰজাতিৰ বগলী ইয়াতে আছে আপোনালোকৰ? এতিয়া বৰ্তমান ইয়াত ৪টাহে দেখা পাওঁ। হয়। প্ৰতি বছৰে চ'ত মাহত আশ্ৰয় লোৱা বগলীসমূহে কাতি অথবা আঘোণ মাহত পথাৰ সোণোৱালী হোৱাৰ পাছতে গুচি যায় অঞ্চলটোৰ পৰা। বগলীবোৰৰ সুৰক্ষাৰ বাবে আজিলৈকে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল বিয়াগুম বন বিভাগৰ, আৰু যাৰ বাবে চ'ত মাহৰ পূৰ্বে বগলীজাকৰ অপেক্ষাত ৰৈ থকা পৰিয়ালটোক খেদি ফুৰে নানা দুৰ্ভাৱনাই। আগতে আমাৰ ঘৰৰ পৰিয়ালখিনিয়ে সুৰক্ষা দিছিলোঁ। কোনোবাই যদি গাঁৱৰ মানুহে বা বাহিৰৰ মানুহে যেতিয়া পক্ষীবিলাক মাৰিব আহে, তেতিয়া আমি বাধা দিছিলোঁ, গালি দিছিলোঁ, তেতিয়া সিহঁতে গুচি যায়। তাৰপিছত বৰ্তমান এনেকুৱা হৈছে, আমাৰ গাঁৱৰ মানুহবোৰেও বাধা দিয়ে। গাঁৱৰ মানুহে বাধা দিয়াৰ ফলত এতিয়া অলপ কমিছে। প্ৰায় আহিলেও ৰাতি ৰাতি আহে। তেনেকৈ মানুহ দেখা হিচাপে সিহঁতে তেনেকুৱা নকৰে বৰ্তমান। যি সময়ত একাংশ জীৱশ্ৰেষ্ঠই বন ধ্বংসৰে বনৰ প্ৰাণীলৈ ঘোৰ অমানিশা নমাই আনিছে, তাৰ বিপৰীতে দুধনৈৰ দৰকবাসীয়ে দেখুওৱা নিদৰ্শন শতগুণে প্ৰশংসাৰ যোগ্য। দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট।